নমস্কাৰ। মই ইয়াৰ আগৰ ভিডিঅ'টোত আপোনালোকক নিউমাৰজি কি বস্তু, নিউমাৰজি হিষ্ট্ৰী কি, আমাৰ ইণ্ডিয়াৰ পৰা ইয়াৰ নিউমাৰজি আৰম্ভ হৈ বিভিন্ন দেশ বিদেশ ঘূৰি পেলাই আকৌ ইণ্ডিয়াত আহি লৈ পেলাই ইয়াৰ ওপৰত কেনেকৈ ধৰণৰ ৰিচাৰ্চ হ'ল, নিউমাৰজিৰ পৰা বেনিফিট কি কি আপোনালোকে ল'ব পাৰিব, মই সেইখিনি গোটেইখিনি আপোনালোকক ইন্ট্ৰডাকশ্যন ভিডিঅ'টো আপোনালোকক জনালোঁ। এটা শব্দ কৈছিলোঁ যে নিউমাৰস্কোপ। নিউমাৰস্কোপটো কি বস্তু মই স্ক্ৰীণত দি দিম। নিউমাৰস্কোপটো কেনেকুৱা ধৰণৰ বস্তু? নিউমাৰস্কোপ এটা স্কুৱেৰ টাইপৰ এটা বক্স, তাৰ ভিতৰত 9টা ঘৰ থাকে আৰু সেই 9টা ঘৰৰ ভিতৰত বেলেগ বেলেগ নাম্বাৰ কিছুমান লিখা থাকে। সেইটো হ'ল এটা নিউমাৰস্কোপ। নিউমাৰস্কোপৰ হিষ্ট্ৰীটো কেনেকৈ হ'ল মই তাকে কওঁ। চাইনাৰ এখন দেশত লুচু নামৰ এজন ৰজা আছিলে। সেই ৰজাজনৰ ৰাজ্যত প্ৰাকৃতিক দুৰ্যোগ কিছুমান হোৱা আৰম্ভ কৰিলে এটা সময়ত। কেতিয়াবা বানপানী হয়, কেতিয়াবা ভূমিকম্প হয়, কেতিয়াবা মানুহৰ বিভিন্ন ধৰণৰ মহামাৰী ৰোগ হৈ পেলাই বিভিন্ন ধৰণৰ মানুহৰ মৃত্যু আদি হয়। গতিকে তেওঁ এটা সময়ত মানে উপায় নাপায় তেওঁ নিজৰ আৰাধ্য দেৱতাক ধ্যান কৰিলে, পূজা কৰিলে। তেওঁ ক'লে যে মোৰ দেশত ইমানখিনি এনেকুৱা ধৰণৰ হৈ আছে, তুমি কিবাকে উদ্ধাৰ কৰা। তাৰ পিছদিনাই তেওঁ সাগৰৰ পাৰত গৈ পেলাই দেখা পালে যে এটা কাছ, সেই কাছটোৰ পিঠিত কিছুমান এই নিউমাৰস্কোপত বনোৱা নিচিনা এখন গ্ৰিড বনোৱা আছিলে। সেই গ্ৰিডখন দেখি তেওঁ আচৰিত হ'ল যে তাৰ নাম্বাৰবিলাক যিটো চাইডেই যোগ কৰা যায়, তিনিটা নাম্বাৰ যিটো চাইডে যোগ কৰে, আপোনালোকে হৰাইজণ্টেলি যোগ কৰে, ভাৰ্টিকেলি যোগ কৰে, ডাইগনেলি যোগ কৰে, এই টোটেল নাম্বাৰটো 15 আহে। নাম্বাৰ 1টো ৰবিৰ নাম্বাৰ নিউমাৰলজিৰ মতে, আৰু নাম্বাৰ 5টো বুধৰ নাম্বাৰ, আৰু 5 আৰু 1 যোগ কৰিলে শুক্ৰৰ নাম্বাৰ হয়, নাম্বাৰ 6। শুক্ৰৰ নাম্বাৰটো খুব শুভ নাম্বাৰ বুলি নিউমাৰলজিত কোৱা যায়। শুক্ৰৰ নাম্বাৰটো হ'ল লাক্সাৰী, মানুহৰ জীৱনত পোৱা লাক্সাৰী, ধন ঐশ্বৰ্য সম্পত্তি বিভূতি প্ৰেম প্ৰীতি আদি সকলো শুক্ৰই ৰিপ্ৰেজেণ্ট কৰে। গতিকে শুক্ৰৰ এই 6 নাম্বাৰটো খুব ইম্পৰ্টেণ্ট নাম্বাৰ। আৰু এই লুচো গ্ৰীডখনৰ নামটো এই লুচো ৰজাৰ নামেৰে এই গ্ৰীডখনৰ নাম লুচো গ্ৰীড হোৱা বুলি এটা কাহিনী, এটা হিষ্ট্ৰীত এটা কাহিনী এটা পোৱা যায়। গতিকে এইখন আমি ষ্টেণ্ডাৰ্ড লুচো গ্ৰীড বুলি আমি এতিয়া আমি শিকোঁতে আমি ধৰি ল'ম এইখন হ'ল ষ্টেণ্ডাৰ্ড গ্ৰীড। এই গ্ৰীডখনৰ পৰা আপোনাৰ নিজৰ ডেট অফ বাৰ্থটো ফিল আপ কৰি লৈ পেলাই এখন ব্লেংক গ্ৰীড বনাই লৈ তাত নিজৰ ডেট অফ বাৰ্থটো কেনেকৈ এই নাম্বাৰবিলাক ফ'ল' কৰি নিজৰ ডেট অফ বাৰ্থ ভৰাই লৈ পেলাই মূলাং নাম্বাৰ, ভাগ্যাং নাম্বাৰ ভৰাই লৈ পেলাই লগত এই বাকী সকলো নাম্বাৰ ভৰাই আপোনাৰ নিজৰ গ্ৰীডখন কেনেকৈ তৈয়াৰ হ'ব আৰু এই গ্ৰীডখনে আপোনাৰ জীৱনত কেনেকুৱা ধৰণৰ ফল দিব, মই ইয়াৰ পিছৰ নেক্সট ভিডিঅ'টোত আপোনালোকক মই জনাই যাম। গতিকে মোৰ চেনেলটো চাই থাকিব। নেক্সট ভিডিঅ'ৰ কাৰণে আপোনালোকে অপেক্ষা কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।